গুটে কৰা কৰি লাগি গুটে হপা লৈ থৈ দিলে চেছ কাপ বিস্কিট ডুবাই কেনে খাই দিলো বহুতে হেল্ল' গাইজ আশা কৰিছোঁ সকলো আছে ঘৰতে আছে সুস্থ আছে মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ এইকেইদিন মই একেবাৰে ভিডিঅ' বনাব পৰা নাই অলপ কামত বিজি আছিলোঁ কাৰণে তাকে ভাবিছোঁ আজি কিবা এটা ভিডিঅ' দিয়েই দিওঁ নহ'লেতো সদায় থাকিয়ে যোৱা হৈছে সেইটো কাৰণে মোবাইলটোৰ কেমেৰাটো অন কৰিয়ে লৈছোঁ আৰু উপায় নাই তাকে এতিয়া কি ভিডিঅ' দিম ভাবি এইবাৰ লকডাউনত ঘৰতে সোমাই সোমাই দুখনমান ৰুমালত ফুল কৰিছিলোঁ চাওকচোন কেনেকুৱা হৈছে আৰু এয়া দুখনমান মাস্কো বনালোঁ দেই হেল্ল' গাইজ এতিয়া ওলালোঁ ফুৰিবলৈ এয়া পল্লৱী আপোনালোকে চাই থাকিব কলৈ যাম দেখাম বাৰু আজি লকডাউনত অলপ ফুৰিব গৈছোঁ শনিবাৰ দেওবাৰ লকডাউন যিহেতু ওলাইছোঁ আৰু কিমান আৰু ঘৰতে সোমাই থাকিম এতিয়া আৰু ওলালোঁ ওচৰতে এই ৰাস্তাবোৰ এনেকুৱা গতি হোৱাৰ মূল কাৰণ হৈছে বানপানী আমাৰ ইয়াতো নোহোৱা নহয় আৰু দেই বানপানীয়ে খাই দিছে আৰু গোটেই ৰাস্তা যদি নহওক এতিয়া আমি ফুৰিব আহিছোঁ ফুৰিবই যাওঁ আৰু আমি এতিয়া ফুৰি মেলি ঘূৰি আহিলোঁ লগতে এটা ফুলৰ পুলি লাগিব নেকি ভাল লাগিলে আজি বহুত দিনৰ মূৰত ওলাই গৈ এনেকৈ লগতে অকণমান ভয়ো লাগিছে যে কৰোণা লাগিব নেকি বুলি সেইকাৰণে অলপ ডিষ্টেঞ্চ মেইনটেইন কৰি ঘৰত গৈ এতিয়া ধুনীয়াকৈ ফুল ৰুম এতিয়া বাপৰে ইমান গৰম পূৰা সিজি গৈছোঁ একেবাৰে মই কিন্তু একোৱেই দেখি নাই পোৱা তথাপিও কেমেৰাটো অন কৰি লৈছোঁ আৰু এইফালে ইমান গৰমত কেইটামানে মাছ মাৰি আছে বলকচোন চাওঁ কিমান মাছ পাইছে তাহাঁতি এইটো এটা মাছমৰীয়া জাল চাল লৈ আহিছে এইকেইটা আমাৰ ভাইটিকেইটা হাতত জাল লৈ সকলোৱে এতিয়া মাছ মাৰিব ৰেডি হৈ গ'ল মাছ খুব ভাল লাগে এই পৰিৱেশটো চাই এতিয়া সকলোৱে একেলগে মাছ মাৰে সেইটো এটা আহিছে জালখন লৈ লৈ চাওঁচোন কিমান মাছ পাইছে আৰু সৰু সৰু পুঠি মাছ দুটামান লাগিছে এটা দুটা কৰি কেইবাটাও মাছ লাগিছে দেখোন আজি ৰুম এয়া কপৌ ফুল এইবাৰ বহাগ বিহুত আৰু কোনে পায় এইবাৰ প্ৰায় ষ্টাৰ্ট দি দিছোঁ আৰু এতিয়া ৰুইছোঁ তেতিয়াহে অহাবাৰলৈকে হ'ব হয় নাই আৰু নিজে ৰোৱা কঁকাল ফুল আৰু লগাম আৰু খোপাত সৰু মৰুকেইটা লগালোঁ আৰু পুলি এতিয়া কিমান দূৰ ডাঙৰ হয় নাজানো অহা বছৰলৈকে হ'বনে নহ'ব হেল্ল' গাইজ কিমান আৰু কাপোৰ চিলাই ঘৰত সোমাই থাকিম সেইকাৰণে এই সোপাক লৈ কিনে ওলাই যাম এতিয়া বাহিৰলৈ ফুৰিবলৈ ইয়াতে পন্ধিল আছে কাপোৰৰ আচলতে মই আহিছিলোঁ ৰুমালত ফুল কৰিছিলোঁ কাৰণে দেখাবলৈ গোটেই কৰা কৰি লাগি গোটেই সোপা লৈ থৈ দিলে অলপ বৰশী বাব আহিছোঁ এইবাৰ বৰশীটো লৈছোঁহে হয় কিন্তু মাছ দুটা অলপ অলপ খাইছে নাখাইছেও মাছেই নাই নেকি এই মাছকেইটাই মোক দেখি ভয়ে খালে নেকি ভিডিঅ' কৰি আছোঁ বুলি সেইকাৰণে চব পলালে চাগে এইডাল মাৰি মাৰি এইবাৰ ওলাইছোঁ অলপ ঘৰতে বহি বহি কিমান আৰু ওজন বঢ়াম কিজানিবা অলপ ওজন কমেই নেকি পিছে নাখালেও নহয় নাখালে আকৌ বেমাৰৰ লগত আমি কেনেকৈ ফাইট কৰিম সেইটো কাৰণে খোৱাও এৰিব নোৱাৰোঁ আকৌ ওজনো বাঢ়ি গৈছে কি যে হ'ব আৰু আপোনালোকে যদি মোৰ চেনেলটো ভাল পাইছে তেনেহ'লে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব